এই বাঁহী সুৰে যে আপোনালোকক মন মতলীয়া কৰি তুলিছিল, সেই দীপক দাও নাই, তেওঁ গ'লগৈ। জীৱনটোত কি আছে? জীৱনটোততো একোৱেই নাই। কি পালে, কি হেৰুৱালে, সেইবোৰ হিচাপ কৰিও লাভ নাই। আজি 2026 চনৰ জানুৱাৰী 1 তাৰিখ। আজিৰ এই দিনটোতেই আপোনাৰ অতীততে যদি কিবা হেৰাই গৈছে, সেয়া পাহৰি যাওক। নতুন দিনবিলাক আহি আছে, সেইবিলাকৰ কথা চিন্তা কৰক। ভৱিষ্যতে আহিবলগীয়া দিনবিলাকৰ কথা চিন্তা কৰক। কি পালে, কি হেৰুৱালে, আজিৰ দিনটোতে পৰিহাৰ কৰক। কিন্তু আমাৰ জীৱনৰ কিছুমান মানুহ, যিবিলাক মানুহ আমি পাহৰো বুলি ক'লেও পাহৰিব নোৱাৰি। আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'লে এই বছৰতে, 2025 চনতে। সেই দুখ আমি কাহানিও পাহৰিব নোৱাৰিম। সৰা পাতে পাতে গোৱা আমাৰ গায়ত্ৰী বাইদেউ শুনাই আমাক এৰি থৈ গুচি গ'লগৈ। এই বাঁহী সুৰে যে আপোনালোকক মন মতলীয়া কৰি তুলিছিল, সেই দীপক দাও নাই, তেওঁ গ'লগৈ। গতিকে কিছুমান মানুহ আমি জীৱনত পাহৰিব নোৱাৰোঁ, সেইবিলাক মনত থাকি যায়। তথাপিতো জীৱনততো আগবাঢ়ি যাবই লাগিব। সকলোৱেতো কৰ্ম কৰিবই লাগিব, আগবাঢ়ি যাবই লাগিব। গতিকে তেনেকৈ চলি যাব আৰু জীৱনটো চলি যাব সকলোৰে জীৱন। আৰু আজিলৈকে আপুনি কি পাইছে, কি কৰি আছে, সেইবিলাক চিন্তা কৰিবলৈ বাদ দিয়ক। যি পাইছে তাকে লৈ সুখী থাকক। ভগৱানে যি দিছে তাকে লৈ সুখী থাকক। যদি মাহটোত 3000 টকাৰো কমাইছে, তাকে লৈ সুখী থাকক। যি পাইছে সুখী থাকক। আৰু যদি নিজে সুখত থাকিব পাৰে, চব ভাল। গতিকে সকলোকে নৱবৰ্ষ শুভেচ্ছা জনালোঁ। হেপ্পী নিউ ইয়েৰ। সকলো ভালে থাকক, কুশলে থাকক। সকলোৰে ঘৰলৈ সুখবৰ আহক, সকলোৰে জীৱনলৈ সুখবৰ কঢ়িয়াই আনক, তাৰে আশা কৰিম মই উজ্জ্বলে। থেংক ইউ, বাই বাই, হেপ্পী নিউ ইয়েৰ।